ডক্টৰ বাবু, মোক তাড়াতাড়ি ঔষধ দিয়কচোন। দাঁত বিষত গোটেই ৰাতি শুব পৰা নাই জানেনে? অহ, মইতো আপোনাকে বিচাৰি আছিলো ইমান দিনে। কিয় ডক্টৰ বাবু? নাই মানে নাইট গাৰ্ড এজন খুব দৰকাৰ হৈ আছিল মানে, সেইকাৰণে আকৌ। আপোনাৰ কি খবৰ ডাঙৰীয়া? ইমান দিনৰ মূৰত ওলালহি যে, একো সমস্যা হোৱা নাইতোন? নাই, একো সমস্যাটো হোৱা নাই। কেৱল সকলো টাইমতে উঠোতেও বহোতেও শুওতেও আনকি টিক টিক কৰি বুকুত শব্দ কৰি থাকে জানেনে? তাকেইতো ভাবি আছিলো মই ইমান দিনে, মোৰ ইমান দামী ব্ৰেণ্ডৰ ঘড়ীটো ক'তনো গুচি গ'ল বুলি। আৰে ডক্টৰ বাবু, আপুনি কি সঁচাই কৈ আছে? মই চশমা ল'লে কি সঁচাই পঢ়িব পাৰিম? অবভিয়াছলি আকৌ, কিয় নোৱাৰিব আকৌ। নাই মানে মইতো আগতে পঢ়া শুনা কৰিব নাজানো ন। এতিয়া কি চশমা পিন্ধিলে পঢ়িব পাৰি যাম সেইটোৱে বুলি ভাবিছো আৰু। ডক্টৰ বাবু, মোক কুকুৰে কামুৰিলে, সোনকালে চাই দিয়কচোন অলপ। আপুনি কি নাজানে? মই ৰোগী চোৱা সময় ৰাতিপুৱা 8টাৰ পৰা আবেলি 4টালৈকেহে হয়। আপুনি যে এতিয়া আহিলে। মইতো জানো ন ডক্টৰ বাবু, কিন্তু কুকুৰটোৱেতো নাজানে, সেইকাৰণেহে কামুৰি দিলে এইটো সময়তে। ডক্টৰ বাবু, মোৰ এটা ডাঙৰ সমস্যা হৈছে। কি হৈছে তোৰ? কি বা হৈছে, অলপতে অলপতে বহুত খং উঠি যায় জানেনে? কি হৈছে অলপ ভালকৈ খুলি ভাঙি কচোন তই কথাটো। ঐ হাৰামজাদা ডক্টৰ, আৰু কেইবাৰ খুলি ভাঙি ক'ব লাগিব মই? ঔষধে কাম কৰিছে হ'বলা ন ডাঙৰীয়া? কাটো অলপ ভাল শুনি পাইছে? ভালটো শুনিবই, কালি গোটেই ৰাতি জাগি কাহৰ প্ৰেক্টিচ যি কৰি আছো। ডক্টৰ বাবু, মোক বচাওক। এনেকুৱা লাগিছে 10 মিনিটৰ ভিতৰত মই মৰিয়ে যাম আৰু। ৰ'ব ডাঙৰীয়া, 20 মিনিটৰ ভিতৰতে মই আহি চাই আছো আপোনাক দেই, ৰ'ব।